ONGC ৰিক্ৰুইটমেণ্ট আহি গৈছে এবাৰ 52 ইঞ্জিনিয়াৰ এণ্ড জিঅ'লজিষ্টৰ পোষ্ট। তেতিয়াহ'লে ভিডিঅ'টো তাৰ বিষয়ে কথা পাতিম। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি লওক। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ONGC মানে অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড, যোনটো ONGC বুলি কোৱা হয়। ইয়াৰ পোষ্ট কি আছে? ইঞ্জিনিয়াৰ আৰু জিঅ'লজিষ্টৰ। নাম্বাৰ অফ পোষ্ট কিমান আছে? 52 পোষ্ট। কোৱালিফিকেশ্যন কি লাগিব আপোনালোকক? ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট ইন জিঅ'লজি এটচেট্ৰা। এজ লিমিট কি? 26 to 27 years। তাৰপিছত আহি গ'ল এপ্লিকেশ্যন ফি 1000 টকা দিব লাগিব, আৰু ষ্টাৰ্ট ডেট হ'ল 17 জুলাই, অৰ্থাৎ যোৱাকালিৰ পৰা আৰম্ভ হৈছে। আৰু এইফালে লাষ্ট ডেট কি? 31 জুলাই। এই চাওক, আপোনালোকক ভাগ কৰি আছে ইঞ্জিনিয়াৰৰ কাৰণে 48টা পোষ্ট আছে। তাত ডিচিপ্লিন ৱাইজ ভাগ কৰা হৈছে যে পেট্ৰলিয়াম ইঞ্জিনিয়াৰৰ কাৰণে 9টা, মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে 27টা, কেমিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে 10টা, আৰু ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙৰ কাৰণে 2টা। পে স্কেল কি? 60,000 পৰা 1,80,000 লৈকে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কি? যে কেণ্ডিডেট মাষ্ট হেভ দ্য গ্ৰেজুৱেট ডিগ্ৰী ইন ৰেছপেক্টিভ ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60%। প্ৰতিটো ব্ৰাঞ্চতে মানে গোটেইকেইটি ব্ৰাঞ্চ দেখাইছে যে প্ৰতিটো ব্ৰাঞ্চতে মিনিমাম আপোনালোকে 60%, প্ৰতিটোৰ ভিতৰতে মানে যিকোনো এটা হ'লেও আপোনালোকৰ 60% মাৰ্কছ থাকিব লাগিব। এতিয়া মানে কৈছে যে ইয়াত যোনখিনি ব্ৰাঞ্চ দেখুৱাইছে তাৰ আপোনালোকৰ 60% মাৰ্কছ থাকিব লাগিব, তেতিয়া আপোনালোকে সেই পাৰ্টিকুলাৰ ব্ৰাঞ্চত এপ্লাই কৰিব পাৰিব। তাৰপিছত আহি গ'ল জিঅ'লজিষ্টৰ কাৰণে 4টা পোষ্ট। ইয়াৰ কাৰণে 48, ইয়াৰ কাৰণে 4টা। তেতিয়া জিঅ'লজিষ্টৰ কাৰণে পইচা কিমান? 60,000 পৰা 1,80,000 টকা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কি? পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন জিঅ'লজি উইথ মিনিমাম 60% মাৰ্কছ, নহবা MSc or M.Tech in petroleum geoscience with minimum 60% mark, নহবা MSc or M.Tech in petroleum geology with minimum 60% mark, বা M.Tech in geological technology with minimum 60% mark। এইখিনিৰ ভিতৰত আপোনালোকৰ গোটেইখিনিৰ ভিতৰতে কোনোবা নহয় কোনোবা এটাত 60% মাৰ্কছ লাগিব। ইয়াৰ পিছত আহি গ'ল আপোনালোকৰ বেলেগ ক্ৰাইটেৰিয়া কি আছে, যে আপোনালোকৰ এজ লিমিট কি? আপাৰ এজ লিমিটটো হ'ল ইঞ্জিনিয়াৰিঙৰ কাৰণে 26 আৰু জিঅ'লজিষ্টৰ কাৰণে 27। এজ ৰিলেক্সেশ্যন যেনেকে দিয়া আছে, OBC NCLৰ কাৰণে 3 বছৰ, ST/ST কাৰণে 5 বছৰ, PWD কাৰণে 10 বছৰ, PWD OBC কাৰণে 13 বছৰ, আৰু PWD ST/SC কাৰণে 15 বছৰ। ৰেজিষ্ট্ৰেশ্যন ফি ফৰ দ্য কেণ্ডিডেট ইজ আণ্ডাৰ। ৰেজিষ্ট্ৰেশ্যন ফি কি? OBC জেনেৰেল বা ইডব্লিউএছৰ কাৰণে 1000 টকা, বাকী ST/SC আৰু PWD কাৰণে নিল। চিলেকশ্যন প্ৰচেছ কি হ'ব? আপোনালোকৰ প্ৰথমতে কম্পিউটাৰ বেছ টেষ্ট হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব, তাৰপিছত মেডিকেল ফিটনেছ হ'ব। এতিয়া কেনেকৈ এপ্লাই কৰিব লাগে প্ৰচেছটো দিয়া আছে, গতিকে আপোনালোকে যদি নিজে এপ্লাই কৰিবলৈ অসুবিধা হয় তেতিয়াহ'লে মোৰ এই ফোন কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিলে হ'ল। মই ধুনীয়াকৈ আপোনালোকক এই পষ্টটোৰ কাৰণে এপ্লাই কৰি দিম। ইয়াৰ ইম্পৰ্টেণ্ট ডেটখিনি দিয়া আছে যে আৰম্ভ হৈছে 17 জুলাই, শেষ হ'ব 31 জুলাই, আৰু CBT পৰীক্ষাটো হ'ব 6 ছেপ্টেম্বৰ 2024 তাৰিখে। তেতিয়াহ'লে ভিডিঅ'টো ইমানেই। যদি চেনেলটো অকণমান যদি হেল্পফুল যেন লাগিল প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি লওক। তেতিয়াহ'লে মই দেৱজিৎ শইকীয়া চাইনিং অফ।